Hello everyone. Good morning. সকলোৱে ভালে আছে নে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি ৰাতিপুৱাই মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ কাৰণ আজি আমাৰ বিশেষ এটা দিন আছে আমাৰ ঘৰত। আজি আমাৰ পাছফালৰ যিকেইটা ৰুম বঢ়াইছোঁ সেইকেইটা আজি চট ঢালিবলৈ আহিছে, লগতে খানা পিনাও হ'ব। তো সেইটো কাৰণে মই ভিডিঅ'টো বোলো কৰোঁ, দেখাওঁ, আপোনালোককো দেখাওঁ আৰু আমাৰ ঘৰৰ আলহীবোৰো আহিব আজি মতা হৈছে আৰু আমাৰ ঘৰৰ পৰিয়ালখিনি। তো সেইটো কাৰণে ভাবিছোঁ মই ভিডিঅ'টো বনাই দিওঁ আৰু দেখুৱাই থাকিম আপোনালোকক। এতিয়ালৈকে আমাৰ গদুৱে শুয়ে আছে, আমি সকলোৱে গা পা ধুই পেলাই আমি ৰেডি হ'লোঁ, লগতে মিস্ত্ৰীবোৰো আহিলে, মেচিন চেচিন লৈ আহিলে। তো আপোনালোকক দেখুৱাই থাকিম মই ভিডিঅ'টো, আগলৈকে আপোনালোকে চাই থাকিব। আমাৰ পাছফালৰখিনি এতিয়া আমাৰ 3টা ৰুম। আমাৰ মায়ে ঢালাই দিবলৈ ৰেডি হৈ আছে বৰ্তমান। গুডু গুডু উঠা, গুডু 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 গুডু, কাম কৰিবলৈ মিস্ত্ৰী আহিলে নহয়, উঠা আকৌ গুডু, উঠা 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 উঠা, আহা আকৌ, আহা যাওঁগৈ, আহা যাওঁগৈ, আহা। উঠিবলৈ মন নাই নি? উঠিবলৈ মন নাই নি? অঁ নুঠে, হ'ব দিয়া মই যাওঁগৈ দেই। গুডু আমাৰ গা ধুই আহিলে। গুডুক চকুতে কিহে কামুৰিলে ইয়াক, এইটো বেচেৰি চকুত কিবা কামুৰিলে, আজি হেৰি হৈ থাকিলে, ফুলি থাকিলে সেইটো। গা ধুই আহিলা? হে, এতিয়া আকৌ মেকআপ কৰিব লাগিব হয় নাই? অঁ অঁ, তোমাৰ মেকআপ বক্সটো, এইটো গুডুৰ মেকআপ বক্স। ইয়াতে কি আছে গুডুৰ, একদম পাউডাৰ আছে, ক্ৰীম আছে, চব আছে হয় নাই? এতিয়া গুডু আৰু মেকআপ চেকআপ কৰি ওলাব, কাপোৰ চাপোৰ পিন্ধি আৰু ঢালাই দিব তাই, হয়নে নহয়? দিবানে? ঠিক আছে দেই, ৰেডি, ঘূৰি দিয়া। ব'লা ব'লা ব'লা, আমি যাওঁগৈ, ব'লা ওপৰলৈ, ওপৰলৈ যাওঁগৈ, ব'লা বাই বাই। ব'লা ব'লা। তোৰ কাৰণে গাখীৰ গৰম কৰা হৈ আছে, এতিয়া আমাৰ ঘৰত খাবলৈ ভাত বনোৱা হ'ব। এইবোৰ মেচিন ঠিক কৰি আছে এতিয়া বৰ্তমান। ৰেডি কৰি আছে আৰু সেইখন দেখিছেনে, সেইফালো এখন শ্বট দিব। এইখিনি আমাৰ, এইটো চাইডৰখিনি আমাৰ লেট্ৰিন বাথৰুম হ'ব, এইফালে ডাইনিং ৰুম হ'ব, এইটো এটা খোৱা ৰুম, এইটো আমাৰ কিটচেন ৰুম। চাহ দি আছো, চাহ বাকি আছো, বিস্কুট দিব লাগে চাহ। এয়া আমাৰ মল্লিকাই চাহ দিবলৈ লৈছে মিস্ত্ৰীক, আৰু গুডুৱে গিলাচ বিলাইছে। এয়া এয়া বুন্দিয়া ভুজিয়া। আমি দিয়া হোঁগে।
ঐ লাগিব আমাৰ জুলি পেহী আহি গ'ল চব দাম ঢালিবলৈ চব ঢালিবলৈ আহি গ'ল আমাৰ এতিয়া খানা পিনাৰ বৰ্তমান পৰ্ব চলি মানে শাক পাচলি কটাৰ পৰ্বটো চলি আছে বেলেগ আৰু আমাৰ এজন বিশেষ ব্যক্তি সদায় 8টা বজাত উঠে আজি 5টা বজাত উঠি ৰেকৰ্ড কৰিছে গোটেই পৃথিৱীত কি হৈ আছে একো গমেই পোৱা নাই মোবাইল চাওঁতে হয় নাই অঁ বোলে মাছে বিলাহীয়ে আপুনি কি কাটিছে বিলাহী সেইবোৰ আমাৰ ঘৰৰ মেডাম সিহঁতৰ ঘৰতে নহয় নালাগে শুনিলি নে সিহঁতৰ চিষ্টেম কৰিব নালাগে আপুনি কি খাব আজি পটাপট খুৱাই বুৱাই মই আলুকে খাম আলু পুৰা আলু খাম পুৰা আলু নহ'লে মই বেয়া বাৰটোতে ল'ব লাগে নেকি বাৰু এওঁ মানে বৃহস্পতিবাৰে নাখায় আজি মানে নমু নমু কৰি কৈ দিলে হ'ল আৰু ভগৱানক কৰিলোঁ দেই বহলে আপুনি কি খাব ভাবিছে চিন্তা কৰিছে গৰম বস্তু খাব পাৰোঁ বাৰু ঠাণ্ডা ফ্ৰিজত থকা বস্তু খাব পাৰোঁ এই আমাৰ ৰান্ধনী সদায় থাকে আৰু মাছ ফ্ৰাই কৰাতে থাকে সদায় আমাৰ ৰান্ধনীয়ে ই সদায় মাছ ফ্ৰাই কৰাতে থাকে মাছখিনি ৰেডি কৰিয়ে থৈ দিছে এই দালি হৈ গ'ল এতিয়া মাছ ঐ খুৰী ইয়াতো আছে খানা ৰেডি হয় এইখিনি আমাৰ খানা গাহৰি দানাখিনি আমি ওপৰলৈ গৈ আছো আকৌ শেষ হ'বলৈ হৈছে আৰু আমি আকৌ চাবলৈ আহিছো আইনো মানে এতিয়াহে আহি সময় পাইছে আজি এতিয়াহে খবৰ পাইছোঁ মই এইকেইদিন খবৰে মানে আজি মাত্ৰ আজি খবৰ পাইছোঁ আমি ইয়ালৈ আহিলোঁ এই আমাৰ ওপৰ পানী এই আমাৰ ওপৰত তেনেকৈ আহি পেলাই হাই বুলি কৈছে আকৌ উঠিলে আপাই দুলীয়াজানৰ পৰা হেৰি দিলে চিমেণ্ট ঢালিবলৈ আহিছে শিলবাট আপাই দুলীয়াজানৰ পৰা আহিছে শিলবাটি ঢালিবলৈ আপা হেৰি টেকা দি লৈ পেলাই মাথাটো মই ঢালি নিদিয়ে আমাৰ ঘৰত আজি কি হয় খানা আজি আমাৰ আছে আমাৰ ঘৰত চোন আছে আমি এতিয়া ই দিচাং মোক সদায় যায় নেকি কিবা উঠা আমাৰ খানা কি হ'ল আইনো আমাৰ জলকীয়া ভাজিখন উঠাও ৰ'বা এইয়া জলকীয়া ভাজি পচলা একদম ধুঙাই পুৰা কাটিছে খোৱাহে জোৰ আৰু কি খাইছে আইতা কি খাইছে আইতা কেনেকুৱা লেলো পৰি আছে আইতা কি খাইছে ইয়ে মাল খাইছে আইতা মাল খাইছে বোলে মজা যে কৈ দিছে কান্দুৰি মালে মনত পৰিছে গুডু মৰম কৰি দিয়া আৰু গুডু বাক মৰম কৰি দিয়া
গুডু মৰম কৰি দিয়া, বাক মৰম কৰি দিয়া। কৈ দিয়া, কৈ দিয়া। ফিনিচিং শেষ হ'ব আৰু, হৈ গ'ল, ফিনিচিং হৈ গ'ল আৰু। খানা খোৱা পৰ্ব। খালকে কেনেকুৱা আছে মজা পাপা ভাত খাইছে? ভাল লাগিছে না খাই? আইতা পেহী ধুন চবচে কোনটো ভাল লাগিছে খাই? থেংক ইউ, থেংক ইউ। सबसे अच्छा डिश দিব অহাত অকণমান দেৰি হৈ গ'ল। বৰ্তমান পুৰুষবোৰে মানে ঢালাই দি দিলে আজি, এওঁলোকে দিবলৈ নাপালে। আপোনালোকে বেয়া চেয়া নাপাব, ভাত চাত খাই যাব আকৌ দেই। ট্ৰেইনখনত আহিছিলে, গতিকে এতিয়া বৰ্তমান খাইছে আৰু এজনী পূজা। বাবু মোৰ আগৰ ভিডিঅ' দেখিছে নিশ্চয়। ইমান জেলাজ কৰে পূজাক যে নকবা আৰু দেই। চিল্কি চিল্কি চুলিখিনি চানচিল্ক চেম্পুৰে ধোৱা চাগে। খোৱা দে বেছিকৈ লাজ নকৰিবা।